অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি এই ভিডিঅ'টো লাইক কৰি কাষতে বেল আইকনটো অল কৰি দিয়ক। প্ৰথম প্ৰশ্ন, কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। ২ নম্বৰ প্ৰশ্ন, নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰী শ্ৰী মাধৱ। ৩ নং প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? উত্তৰ পদ্মনাথ গোহাঞিপ্ৰিয় বৰুৱা। অসম সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণি গীতটো কি? ইয়াৰ উত্তৰটো হ'ব চিৰচেনেহী মোৰ ভাষা জননী। অসম ডেকাগিৰি কাক কয়? উত্তৰ শংকৰদেৱক। অসমৰ সুৰ যাদুকৰ কোন? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। অসমৰ নাটকসূৰ্য কোন? উত্তৰ ফণী শৰ্মা।